হেই দোস্ত ওয়েলকাম ব্যাক টু মাই সেকেন্ড চেনেল শহীদুল ব্লগ। আপোনালোক আছে মোৰ লগত, মই আছোঁ আপোনালোকৰ লগত। গতিকে আহক আমি সকলোৱে মিলি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকক শুনাই লৈছোঁ। আপোনালোকে যিহেতু থাম্বেল চাই বুজি পাইছে আজিৰ ভিডিঅ'টো কি লৈ আলোচনা কৰিম, গতিকে এনে কথা বতৰা কৈ লাভ নাই। গতিকে আপোনালোকে আগতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি ক'লে সেইটো আগতে চাই লওক। প্ৰায় 25খন ডিষ্ট্ৰিক্টত বন্ধ হৈ যাব আজিৰ পৰা এল পি স্কুল আপ টু ক্লাছ 8। মোৰ টুইটত অলপ আগতে দিছোঁ ক'ত 100ৰ তল আছে। আপোনালোকে লিষ্টখন চাই ল'ব, তেতিয়া আপোনালোকে পাই যাব। বিশ্বনাথ, ৱেষ্ট কাৰ্বি আলং কেইখনমান জিলাক বাদ দি চবতে 100ৰ ওপৰ আছে লাষ্ট 10 ডেজত। মেট্ৰ'টো ক্লাছ 8লৈকে বন্ধ হ'ব। হয়তো কালি পৰহিৰ ভিতৰত মেট্ৰ'ত পজিটিভ কেছ 1000 চুই যাব, তেতিয়াতো ইউনিভাৰ্চিটিও বন্ধ হৈ যাব। নহ'লেতো ভাল, নোহোৱাটো কামনা কৰি আছোঁ। ক্লাছ 8লৈকে কিন্তু প্ৰব্লেম আছে। স্কুল বন্ধ হৈ গ'লে প্ৰাইভেট স্কুলবিলাকত গাৰ্জেনে ফিজ নিদিয়া হয়। তেতিয়া আকৌ প্ৰাইভেট স্কুলৰ শিক্ষকখিনিয়ে তেওঁলোকৰ কাৰণে জীৱিকা নিৰ্বাহ কৰাটো বহুত টান হৈ যায়। যোৱাবাৰ প্ৰাইভেট স্কুলৰ শিক্ষকবিলাকে বহুতে ছমাহ দৰমহা পায়। সেইকাৰণে এইবাৰ জীৱন আৰু জীৱিকা দুইটা বেলেঞ্চ কৰি আমি চলি আছোঁ। দোস্তসকল, আপোনালোকে নিশ্চয় শুনিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা ক'লে। 1ৰ পৰা 8লৈকে স্কুলখন বন্ধ কৰি দিলে। আমি সকলোৱে কওঁ যে লকডাউন দিয়ক, স্কুল বন্ধ কৰি দিয়ক, অসুবিধা নাই। প্ৰাইভেট স্কুলৰ টিচাৰসকলৰ কথা অলপ মনত ৰাখিব। তাৰপিছত লকডাউন দিয়ে যি কৰে কৰিব, যিহেতু প্ৰাইভেট স্কুলৰ টিচাৰসকলে স্কুলৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, যিহেতু স্কুল কলেজ বন্ধ দিলে, কিহৰ কাৰণে বন্ধ দিলে আপোনালোকে সকলোৱে জানে। এতিয়া মই কথা এটা ক'বলৈ বিচাৰিছোঁ যে যিহেতু স্কুল 1ৰ পৰা 8লৈকে বন্ধ কৰি দিলে, ষ্টুডেণ্টসকল, ছাত্ৰ ছাত্ৰীসকল, বন্ধু বান্ধৱীসকল, তোমালোকে ঘৰত বহি থাকিবা। এনেই অনাই বনাই বাহিৰত ঘূৰা ফুৰা নকৰিবা। আৰু য'ত যোৱা আৰু প্ৰয়োজন সাপেক্ষে কোনোবা ঠাইত যাব লগা হ'লে মাস্কটো পৰিধান কৰি তাৰপিছত যাবা, আৰু এনেই ঘূৰা ফুৰা নকৰিবা। আৰু এটা কথা কৈ দিছোঁ, যিহেতু স্কুলখন 8লৈকে বন্ধ কৰি দিলে, 1ৰ পৰা 8লৈকে যিখিনি ছাত্ৰ ছাত্ৰী আছা তোমালোকে ঘৰত পঢ়ি থাকিবা, নপঢ়ি এনেই বহি নাথাকিবা। আৰু অভিভাৱকসকলক কৈছোঁ, যিহেতু স্কুল কলেজ বন্ধ কৰি দিলে, টিচাৰসকলে আৰু টিচিং দিব নোৱাৰিব এইকেইদিন। গতিকে আপোনালোকে অলপ ছাত্ৰ ছাত্ৰী আৰু ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিব। ল'ৰা ছোৱালীক পঢ়িবলৈ বহিল নে নাই এইবোৰৰ ওপৰত দৃষ্টি ৰাখিব। অভিভাৱকসকল, ল'ৰা ছোৱালী সন্ধিয়া ৰাতিপুৱা পঢ়িবৰ কাৰণে কিমানখিনি কি কৰিব লাগে সকলো আপোনালোকে কৰিব। যিহেতু স্কুল 1ৰ পৰা 8লৈকে বন্ধ, গতিকে আপোনালোকে দায়িত্বটো পালন কৰিব, যাতে ল'ৰা ছোৱালীয়ে ভালদৰে ঘৰতে পঢ়িব পাৰে। এইখিনি ব্যৱস্থা কৰি দিব। মই কোৱা নাই যে টিচাৰ ৰাখি দিব লাগিব, এইটো কোৱা নাই। যাতে সিহঁতে ঘৰতে পঢ়িব পাৰে, আপোনালোকে তথ্য বিধান ল'ব, সেইটো মই কৈছোঁ। গতিকে আজিৰ কাৰণে এইখিনি। যদি ভিডিঅ'টো চাই অকণমান ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।